কেতিয়াবা আহিবালা নেকি? ৰাজ আহাতে ইমান দেৰি কিয়? নহয় মানে মোৰ ঘৰত অলপমান কাম আছিল সেইকাৰণে অলপমান দেৰি হ'ল। কিয় মাতিছিলা কোৱা? শুনা ৰাজ, আমাৰ ভাল পাবৰ এবছৰে হ'ল। আজিলৈকে তুমি মোক কি দি পাইছা? একোৱে দি পোৱা নাইচোন। ব'লা অলপ ফুৰিও, অলপ শ্বপিং কৰাই দিবা। ৰিয়া, তুমি বুজিবলৈ চেষ্টা কৰা। মই আজি যাব নোৱাৰিম, মোৰ ঘৰত অলপমান কাম আছে। মই কিবা এটা ক'লে তোমাৰ কাম কাম কাম। মোক তোমাক ভাল পোৱাটোৱে বহুত ভুল হৈছে। কিবা এটা কৰা সোনকালে, নহ'লে মই তোমাক ভাল পাব নোৱাৰোঁ। মই এতিয়া যাওঁ, তুমি যি কৰা কৰি থাকা। ৰিয়া, এইটো লোৱা। তুমি আৰু এইবিলাক দি কিমান দিন চলাই থাকিবা? মোৰ যেন এনেকুৱা লাগিছে মই এটা ভিক্ষাৰীকহে ভাল পাইছোঁ। তুমি কি এনেদৰে কৈছা? মইতো যিমানখিনি পাৰোঁ কৰিয়ে আছোঁ আৰু মই ভাল জব এটা পোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। হ'ব হ'ব, তুমি ইমান ক'ব নালাগে। মোক এটা আইফোন লাগে, দিব পাৰিবানে কোৱা? নোৱাৰা যদি মোক পাহৰি যাবা। মই এতিয়া কি কৰোঁ? ক'ত ইমান টকা পাওঁ? কেনেকৈ আইফোন দিওঁ? কি ভাবিছা? নাই, একো নাই। মোক কিন্তু আইফোন লাগিবই। মই এতিয়া যাওঁ। হেল্প দি মাৰ ও ভাই আর কি কৰি আছে এ ভাই পাবজি খেলি আছো হয় নেকি? দে খেলো তো হাতৰে দিন দে। মোৰ আগত অলপমান কাম আছে মই। ও ভাই এই ৰাজনী ছোৱালীটো ভাল পাই ধুনীয়া ছোৱালী দেখো ভাল ছোৱালী তাই ভাই ধুনীয়া ভালে ভাল ভাল তাৰে ভাল ভাল ছোৱালীটো ভাল তোমালোকে কি সদায় মৰি কেনে গুচি যোৱা যে? উপায় নাই ভাই কি কৰিম তুমিতো মোক একো দিব নোৱাৰাই আৰু সময়মতে আহিব নোৱাৰা নেকি? নহয় জান, মোৰ ঘৰত অলপমান কাম আছিল সেইকাৰণে অলপমান পলম হ'ল। হ'ব হ'ব থৈ দিয়া, তোমাৰতো কামেই থাকে। এতিয়া কোৱা মোৰ আইফোনটো ক'ত? আনিলানে? আইফোন নাইও জান, মই ইমান পইচা গোটাব নোৱাৰিলোঁ। মোৰ ইমানবোৰ পইচা নাই, তুমি মোক অলপ বুজিবলৈ চেষ্টা কৰা। হ'ব হ'ব, ইমান ক'ব নালাগে। আজিৰ পৰা তুমি মোক পাহৰি যোৱা আৰু তোমাৰ লগত মোৰ একো সম্পৰ্ক নাই। প্লিজ ৰিয়া, এনেকুৱা নকৰিবা। মই তোমাক বহুত ভাল পাওঁ। প্লিজ, তোমাক নাপালে মই মৰি যাম। একোৱেই নাছিলে তোৰেনো বাহিৰে, তইহে আছিলি নিজৰ বুলিবলে। এবাৰো নাভাবিলি তই গলি যা মোৰ বুকুৰ দলিয়াই পেলালি। যিয়েই মন জান বুজিল তাৰে ওই তো রাজনীতি নে ওই এতে কি কৰিছে? বলচোন বল জীৱনত যাক আটাইতকৈ বেছি ভাল পাইছিলোঁ তাইয়ে আজি মোৰ লগত এনেকুৱা কৰিলে। মই আৰু জীয়াই থাকি লাভ নাই, মই মৰি যোৱাটোৱে ভাল হ'ব। রাজ কি হৈছে তোৰ? কি হৈছে? পাগল হৈছে নেকি তই? কি কৰি আছ এইবিলাক? মোক কচোন কি হৈছে? তাই মোক আজি এৰি দিলে। মই দুখীয়া কাৰণে তাইক মই বহুত ভাল পাওঁ। তাইক এৰি মই থাকিব নোৱাৰো। তহঁতে মোক এৰি দিয়ে। পাগল হৈছে নেকি? তই চাই পাগলে হৈছ। সাধাৰণ এটা ছোৱালীৰ কাৰণে তই মৰিবলৈ ওলাইছা? তই ডাঙৰ মানুহ হৈ দেখুৱাই দে, এদিন তোৰ কাৰণে তাক কান্দিব। হয় ভাই, তই ঠিকে কথা কৈছা। মই এতিয়া যাওঁ, তাইক দেখুৱাই দিম মই। চোন ভাই, সাধাৰণ ছোৱালী এটাৰ কাৰণে সি মৰিব আহিছে। যোৱা কথা কৈছে, এলা বাদ দে, যাওঁ বল। বল ৰিয়া, তুমি গৈ থাকা, মই অলপ দোকানৰ পৰা আহিছোঁ। তুমি ৰাজ হয়নে? কিবা কাম কৰি আছানে না সেই আগৰ দৰে বেকাৰ হৈ আছা? হয়তো চোৱা, মোৰ হাজবেণ্ড কোম্পানী এটাত জব কৰে, চেলাৰী 1 লাখ টকা পায়। ছাৰ আপুনি ক'ত আহিছিলে? এইজনী মোৰ মিছেছ আৰু ৰিয়া এইজন মোৰ ছাৰ। ৰিয়া, আমাৰ ছাৰো এজনী ছোৱালী ভাল পাইছিল, কিন্তু তেতিয়া ছাৰে দুখীয়া আছিল, সেইবাবে ছোৱালীজনীয়ে এৰি থৈ গৈছিল। কোনবা আছিল সেই দুৰ্ভগীয়া ছোৱালীজনী?
তোমালোকৰ ছাৰক এৰি যোৱা সেই দুৰ্ভগীয়া ছোৱালীজনী ময়ে। শুনা, যি হ'ল হ'ল সেইবোৰ কৈ একো লাভ নাই। তোমালোকে যাতে সুখী হৈ থাকা মই তাকে কামনা কৰোঁ। মোৰ এতিয়া কাম আছে, মই যাওঁ। কলিজাৰ তেজেৰে লিখি থৈ যাম, লিখি থৈ যাম, তুমি যদি এৰি যোৱা মোক সুইচাইডত তোমাৰ আপন বুলি যাকে ভাবো আঁতৰি যায় সিয়েই দেখো মৰমেৰে সাৱতি ধৰো গৰল ধালে কিয় আঠিয়া কলৰ ঘন ঘন গুটি জীৱন গ'লে শুনি দিওঁ এৰি